এবাৰ চলনাত নাচিব আগৰ কেইটালৈ চাই লোৱা হৈছে হৈছে তো এজাক গোপ শিশুৰ মাজত আছোঁ এই আমাৰ অঞ্চলৰ গোপ শিশু অলপ গোটাই লোৱা হৈছে একে সমনীয়া বয়সৰ তো এটা ভাল প্ৰচেষ্টা কৰা হৈছে আমাৰ জাজৰি উত্তৰ জাজৰি ফুকনাঘাট বুলি কয় ফুকনাঘাটত দৌল উৎসৱৰ উপলক্ষে 3 দিনীয়া কাৰ্যসূচীৰে মানে দৌল অনুষ্ঠান পতা হৈছে তো তাত এদিন মানে আয়োজন কৰিছে ব্যতিক্ৰমী আমাৰ সৰু ছোৱালীখিনিৰ এখন অসমীয়া ভাওনা তো এইফালে আমাৰ বন্ধু খুৰা আছে বায়ন আমাৰ এইফালে আমাৰ শিকাইছে আমাৰ ৰঞ্জু দা য'ত আমাৰ জাজৰি অঞ্চলৰ মানে সংস্কৃতি হাতে জীয়াই ৰাখিছে তেখেতে গায়ন বায়নৰ পৰা আদি কৰি ল'ৰা ছোৱালীক বিহু নৃত্যৰ পৰা আদি কৰি ভাওনা লাগে তো এই প্ৰচেষ্টা ভাল লাগিছে যে মানে সমনীয়া ল'ৰাখিনি যে উলিয়াই আনিব পাৰিছে সৰু ল'ৰা ছোৱালী তো তাৰ অকণমান ভাল লগা সময় ৰাগেশ্বৰীয়া ৰিহাৰ্চেল হৈ আছে এই প্ৰৱেশ হৈছে বহুত কষ্টকৈ শিকাই আছে তো ভাল লাগিছে এটা সীতা ওলাইছে এয়া সিহঁতক চেষ্টা কৰা হৈছে শিকাবলৈ তুমি ৰিপৰ্টাৰ চিনি পোৱা কি ৰিপৰ্টাৰ মানে কি এনেকৈ তোমালোকে ভাওনা দি দিয়া হ'ব হা তো ভাওটো কি আছে কি ভাও আছে লেঙুৱা ৰজা সি এটা অসুৰ ওলাব এই যজ্ঞ ভাঙিব হেনো বন্তি কৈ আছোঁ তো অসাৰ কষ্ট এই বয়সৰ ল'ৰা ছোৱালীক শিকাবলৈ অসাৰ কষ্ট বহুত পৰিশ্ৰম হয় বহুত অকণ কষ্ট হয় ৰঞ্জুদা কষ্ট হয় দিম তেখেতে আমাৰ জাজৰি অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ মাজত এনেকৈ সংস্কৃতি বিলাই যিমান জীয়াই ৰাখিছে তো কেনেকুৱা অনুভৱ হৈছে ৰিহাৰ্চেল কৰি কেনেকুৱা লাগিছে কওক ল'ৰা ছোৱালীক ভালে লাগিছে আৰু তাৰপিছতে অকণমান আমনি হয় তথাপিতো মানে ধৈৰ্য ধৰিব লগা হয় আৰু বহুত ধৈৰ্য তাৰ ফল মানে ভাল লাগিছে তো আমি সেইটো চাই কৰিব বিচাৰিছোঁ আমাৰ অসমীয়া সংস্কৃতি অসমীয়া ভাওনাতে বজ্ৰাৱলী এই ল'ৰা ছোৱালীসকলক যে শিকাই আগবঢ়াই নিবলৈ চেষ্টা কৰিছে তো ৰঞ্জিতক ধন্যবাদ তো বিশেষকৈ ল'ৰা ছোৱালীবিলাক একদম যুগুতাই আনিছে মাতি কৰি মোৰ লগৰ বন্ধু ৰঞ্জিত তেখেত তদাৰকত আছে ল'ৰা ছোৱালী কেনেকুৱা লাগিছে ল'ৰা ছোৱালী শিকাই নাই ভাল দূৰ দিগন্তৰ পৰা আহিছে ঠিকে আছে শিকাবলৈ এটা বজ্ৰাৱলী ভাষা যে বজ্ৰাৱলী ভাষা কষ্ট হৈছে হ'লেও আগবাঢ়িছে ডাঙৰ মানুহকে শিকাবলৈ ভাল ন তেওঁলোকক শিকাব লাগিবই পৰা নাই আগে পিছে তো অসমীয়া ভাষাটো মাতিবলৈ সহজ এইটো বজ্ৰাৱলী ফালে আমাৰ চলে আমাৰ ভাষা বজ্ৰাৱলী ভাষাত অসমীয়া ভাওনা হয় কঠিন আমাৰ ডাঙৰ মানুহ মাতিবলৈ কঠিন তথাপিতো চেষ্টা কৰিছে ল'ৰা ছোৱালীকেইটা শিকাবলৈ তো তাৰ কিছু স্মৃতি ভাল লগা সময় ৰিহাৰ্চেল কৰি আছে ৰাম বিজয় নাটক কোনদিনাখন হ'ব আমাৰ নাটক সোমবাৰ মানে মূৰত ফাকু দিয়া দিনাখন নেকি গোঁসাইমূৰত ফাকু দিয়া দিনাখন তো আমাৰ যিটো ঠাইত হ'ব ফুকনাঘাট উত্তৰ জাজৰিৰ দৌল মন্দিৰ বুলি কয় দৌল মন্দিৰত বহুত দিনৰ পৰা হৈ আহিছে প্ৰতি বছৰে হৈ আহিছে হোলী উৎসৱ তো আগতীয়াকৈ সকলোলৈ হোলীৰ শুভেচ্ছা জনাইছোঁ ৰঙৰ উৎসৱ তো যদি আমাৰ স্থানীয় লোকসকল বৰতদবালৈ যায়
তাৰ মুখেদি অহা যোৱা কৰে। তো শিমলুতলৰ পৰা চিধা হৈ বৰতদৱালে প্ৰায় 6 কিলোমিটাৰ ৰাস্তাটোৰ অৱস্থা ভাল নহয়। তথাপিতো যদি এপাক যায় চাই যাব। ভাওনা মূৰত ফাকুতে দিনাখন ৰাতি হ'ব। তো ৰিহাৰ্চেলৰ কিছু ভাল লগা মই ৰাখিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। পাৰিলে আপোনাৰ ঘৰত যদি শিশু আছে ভিডিঅ'টো অকণ দেখাবলৈ চেষ্টা কৰিব, উৎসাহ পাব, শিকিবলৈ আগবাঢ়ি আহিব। অন্ততঃ আমাৰ অসমীয়া কলা সংস্কৃতি, অসমীয়া ভাওনা বুজি পাব। আজিকালি বহুত ল'ৰা ছোৱালী নামঘৰ সামাজিক অনুষ্ঠানত যাবলৈ সময় নাথাকে। মাক দেউতাকে বাধা নিচিনাই ঘৰতে ব্যস্ত কৰি ৰাখে। ৰাতিপুৱা সোনকালে স্কুল, ভাটিবেলা টিউচনৰ পৰা সন্ধিয়া সময় নহয়। তাৰ মাজতেই আমাৰ জাতিৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত, কলা সংস্কৃতিৰ স্বাৰ্থত অসমীয়া ভাওনাসমূহ সেনেকৈ পাতিব চেষ্টা কৰিব লাগে। তাৰ অকণ নিদৰ্শন দেখাই দিছোঁ। খুব ভাল লগা সময়। ভিডিঅ'টো এটা লাইক কৰিব। দিয়া আকৌ লোৱা উচন্তি দৌৰে হা বহিলে চাই লোৱা। দেখিছা বঢ়িয়া আছে। এইবিলাক ঠিক আছে। যোৱা মায়ে কাম চাই থাকা, বঢ়িয়া আছে। হৈ যায়, বহিলে চাই যোৱা, বহিলে চাই যোৱা। আহিছে অকণ অকণ পাৰিবই। এইটোতো আৰু পাৰিছে ধুনীয়াকৈ। বহীকেইটা চাই যোৱা। কৈ যাবা চাবা লাহেকে। এইটো জাপ মাৰি দিব লাগিব এনেকৈ। সিও পাৰিছে। হৈছে। বহীকেইটা ভুল হৈছে, চাই ল'বা। উত্তম মুত্তলে চাই লোৱা, উত্তম মুত্তলে চাই লোৱা। ভুল হৈছে অকণমান। এটা বহি আগলৈ পিছলৈ ক'বা। এনেকৈ হৈছে। পাৰিবই, চবেই পাৰিব। জাপ দবাই থাকিব গোটেইকেইটাই। বঢ়িয়া আছে। আকৌ এবাৰ, আকৌ এবাৰ। বহিলে চাই লোৱা। চবেই একে এতিয়া হৈছে।
দুপাকমান আগুৱাই দিয়া দিয়া আমাৰ মোৰ অকণমান ঢালি দিয়া কি হয় যজ্ঞ হৈ আছে যজ্ঞ হৈ আছে নাজানা এই গোটেইকেইটা ভাইৰ নাম জানা এইকেইটা গোটেইকেইটা ভাইৰ নামকেইটা জানা নাজানা নাজানা তোমাৰ কি ভাল কি নাম তোমাৰ নাম কি মন্তি ঘৰৰ দিশে পৰি গৈছে ৰাম লক্ষ্মণ মুনি সেইটো ৰাম ৰাম সেইটো এইজনী সীতা হা মাজতে মুনি তুমি কি ৰজা নামটো কোৱা হে না তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী সিদ্ধাৰ্থ শংকৰ গগৈ ধুনীয়া ভাওটো ধুনীয়া হ'ব চেষ্টা কৰিছে বজ্ৰাৱলী শিকিছে ভাও কৰিবলৈ আহিছে গানবিলাক সঁচাকৈ ভাল লগা পৰিৱেশ ভাল লাগে সৰু সৰু ল'ৰা ছোৱালীবিলাক এইদৰে কষ্ট কৰি শিকাই আছে বজ্ৰাৱলী ভাষা শিকাবলৈ অকণ কঠিন প্ৰথম গান হ'লে বজ্ৰাৱলী এইটো বজ্ৰাৱলী ভাষা ভাওনাখনতে কি ভাষা আছে কি ভাষাত আছে গম পোৱা নাইতো হিন্দী নে অসমীয়াত গৈ আছে এই ভাওনাখন যে ভাষাটো বজ্ৰাৱলী অকণ টান হয়নে সুন্দৰ আছে Action. ভাল লগা পৰিৱেশ ভাল লগা অনুষ্ঠান তো আমাৰ অসমীয়া সংস্কৃতিৰ লগত আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাক জড়িত হওক সেইটো মনোভাৱেৰে আমাৰ উত্তৰাজৰিত ভাওনা সমাজ দিয়া আছিল যুৱ গোপ শিশুৰ লগত এই অনুষ্ঠানটো আপোনালোকক সকলোৱে কেতিয়া পাতিছে আমাৰ এই অনুষ্ঠানটো ফাকুৱা হিচাপৰ ফাকুৱা আমাৰ তিনিদিনীয়াকৈ হয় প্ৰথম দিনাখন আমাৰ বল হয় আৰু পিছদিনাখন আমাৰ গোসাঁই মূৰত ফাকু দিয়া হয় আৰু পিছদিনাখন আমাৰ হোলী খেলা হয় সেই গোসাঁই মূৰত ফাকু দিয়া দিনাখনে আমাৰ এই ফুকনখনৰ নাবালক ল'ৰা ছোৱালীখিনি লৈ খুব ভাল পদক্ষেপ মন ভাল লাগি গৈছে ৰ'ব পৰা নাই আহি গ'লোঁ নিজে নিজে তো এখেত আমাৰ বায়ান হয় একদম আমাৰ লগত একেলগে বয়োজ্যেষ্ঠ যদিও আমি এখন সমাজতে মানে ফুৰিবলৈ থাকে আমাৰ অঞ্চলতে তো কওক এতিয়া এই সৰু সৰু ল'ৰা ছোৱালীখিনি লৈ পেলাই আমাৰ জাতীয় সাংস্কৃতিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ আৰু এই সৰু সৰু ল'ৰা ছোৱালীখিনি যাতে ভৱিষ্যতলৈ তেওঁলোকে এজন ভাল মানে ভাৱৰীয়া হ'ব পাৰে এই উদ্দেশ্য লৈ পেলাই আমি এই নাটকখন খুলিছোঁ আৰু ভৱিষ্যতলৈকে আমি এনেকৈ ফাকুৱাত ভাওনা পাতিম বুলি মানে মনস্থ লৈছোঁ হৈ আছে বহুত বছৰ হৈ আছে তো আগতীয়াকৈ সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা থাকিল আমাৰ ভিডিঅ'খন চাই এটা ভাল লগা পৰিৱেশত আছোঁ সঁচাকৈ কেনেকুৱা অনুভৱ ভাবিব পৰা নাই সৰু সৰু ল'ৰা ছোৱালীবিলাক একেলগে গোট খাই পেলাই ভাওনা এখন বা একেলগে গোট খাই চেষ্টা কৰিছে সিহঁতক শিকাবলৈ ভালেই ডাঙৰ মানুহতকৈ ভালকৈ শিকিবলৈ চেষ্টা কৰে তো সকলোলৈ অনুৰোধ থাকিল আপোনালোকৰ শিশুসকলকো এনেকৈ আমাৰ অসমীয়া সংস্কৃতি বা ভাওনা দিশত ব্যৱহাৰ দিওঁ আমাৰ যাতে ভৱিষ্যত প্ৰজন্মক আমাৰ জাতি ধৰ্ম মজবুত হৈ থাকে তাকে ৰাখি ইহঁতক কণ্ট্ৰল কৰাও দিগদাৰ আৰু গোট খাই কণ্ট্ৰল কৰাটো বহুত কষ্ট কাম দেই ছাইডত যোৱা ডাইৰেক্টটো কথা নষ্ট কৰি দিয়ে তথাপিতো কষ্ট কৰি দিয়ে শিকাই আছে চেলুট বন্ধুদা নিজক ডাইৰেক্টৰ মাথা খাই দিয়ে দাদা ডাইৰেক্টৰ মাথা খাই দিয়ে কোনোবা সময় সিহঁতক কণ্ট্ৰল যে কৰি যায় ভাওনাখন উলিয়াইছে বহুত চেলত দেই একদম হুলস্থুল পৰিৱেশ ভাল লগা পৰিৱেশ
তো ভাল লাগে শিশুসকলক লগত এনেকৈ থাকি একেলগে তো গোটেইকেইটা সমনীয়া আমাৰ সমবয়সৰ আজৰি অঞ্চলৰ ফুকনাঘাটৰ শিমলতলা আছে তো এটা এটাকৈ মই গোটেইকেইটা নাম সুধিম দেই ভাওৰ নাম ক'বা হা এক নম্বৰতে কথা হ'ল কি আমাৰ এজন পৰিচালক বহুত কষ্ট কৰি সেইখিনি উলিয়াই আনিছে ৰঞ্জু দা তো তেখেতৰ বহুত অৰিহণা আছে তো তোমাৰ কোৱা কি ভাও আছে ৰজা ৰজা কি ৰজা তলিক্য ৰজা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী শ্ৰীমন্ত কলিতা বা মুখতে একেই নাম দেই শ্ৰীমন্ত কলিতা তলৈক্য ৰজা ভাওনাখনৰ নাম জানানে ৰাম বিজয় ৰাম বিজয় তুমি তোমাৰ ভাও কি কোৱা নাম কোৱা বনক ৰজা বনক ৰজা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী লিখিত শইকীয়া বনক ৰজা কি ৰজা বনক ৰজা বনক নে দনক বনক 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 ৰজা তোমাৰ কি ৰজা পাহৰি গ'লো পাহৰি গ'ল তুমি ৰজা ন ৰজা আহে নহয় পঞ্চম ৰজা হা হা পঞ্চম ৰজা পঞ্চম ৰজা তুমি কি ৰজা মই লেঙুৰা ৰজা লেঙুৰা নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিমঞ্চ বৰুৱা তোমাৰ কি নাম নমস্কাৰ মোৰ নাম শ্ৰী লিখিত শইকীয়া কিমান শ্ৰেণীত পঢ়িছা এইবাৰ Three, three. ক্লাছ 3 তুমি 4 বা 5লৈ যাম 5 যাব 4 5 3 এনেকুৱা অলপ শিশু গোটেইকেইটা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী দেৱাশিষ শইকীয়া ভাওৰ নাম কোৱা থোটা ৰজা হা থোটা ৰজা ৰজা এনেকুৱা বয়সৰ ছোৱালী গোপৰ বালক গোটেইখিনি গোপৰ বালক শ্ৰীকৃষ্ণ যেতিয়া গৰু চৰাইছিল এই বয়সত কেনেকুৱা কণ্ডিশ্যন তেনেকুৱা কণ্ডিশ্যন হৈ আছে নামঘৰত গোটেই তোমাৰ নামটো কোৱা ৰজাটোৰ নাম কোৱা ৰজা হয়নে নহয় তুমি কি ঋষিমুনি নামটো জানা নাজানা এ মানিমুনি ঋষিমুনি আকৌ নহয় মানিমুনি ঋষিমুনি হয় মুনিটোৰ নাম জানা মোৰ মুনিটোৰ নাম নাজানা মুনিটোৰ নাম কি মুনি তোমাৰ নামটোকে কোৱা নিয়াৰ শইকীয়া নিয়াৰ শইকীয়া কোন শ্ৰেণীত পঢ়া ক্লাছ 1 ক্লাছ 1ত পঢ়ে মুনি ভাও লৈছে তো ভাওনা সংস্কৃতি জীয়াই ৰাখিবলৈ উৎসাহে ওলাই আহিছে মানে শিকিবই ইয়াত ভাও কাৰ আছে ভাও কাৰ আছে ভাও কাৰ তোমাৰ কি ভাও কোৱা মোৰ আপোনাৰ খুবাহু সুবাসৰ নামটো মোৰ তোমাৰ নাম কোৱা নমস্কাৰ মোৰ নাম শ্ৰী নিপন শইকীয়া কোন শ্ৰেণীত পঢ়া মই বা 10ত পঢ়ি সুবাসু ভাও লৈছে অসুৰ তোমাৰ কি ৰাও আমাৰ মেইন ভাও নেকি সন্দেহ হা এইটো ৰামচন্দ্ৰ হ'ব ৰামৰ ভাও নাম সীতা চলে যাম মই গোটেইখিনি পৰীক্ষা দি আছোঁ আমাৰ মানে উত্তৰ জাজৰি ভাওনাত 2024 ফাকুৱাত ভাও হৈছিল শিশু এজাক ওলাই আহিছে ভাওনা এখন পাতিলে বজ্ৰাৱলী ভাষাত শিকিছে কিমান পাৰে নাজানো পাৰিলে ভিডিঅ'টো আগবঢ়াম ভাওনাখনৰ ৰামচন্দ্ৰ ভাও আছে নামটো কোৱা নমস্কাৰ মই ধৰণী কলিতা ধৰণী কলিতা কোন শ্ৰেণীত পঢ়া মই নৱম শ্ৰেণীত পঢ়ে ৰামচন্দ্ৰ ভাওটো আশীৰ্বাদ কৰিব ভাওনা ভাল হয় যাতে সেইটো কি ভাও মস্ত দশৰথ যায় তোমাৰ মাৰিছ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী বিত্তজিৎ বৰুৱা বিশ্বজিৎ বৰুৱা তুমি নাম কোৱা নমস্কাৰ মোৰ নাম শ্ৰী সৌৰভ বৰা সৌৰভ বৰা কি ভাও আছিলে দশৰথ দশৰথ মস্ত আকৌ এইটো পিছত ভাও আছে নাই ভাও নাই চাবলৈ আহিছে তোমাৰ ভাও আছে লক্ষ্মণ লক্ষ্মণ এইটো ৰাম লক্ষ্মণ ভায়কাই ৰাম ডাঙৰ নে লক্ষ্মণ ডাঙৰ ৰাম দাদা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী বিকাশ বৰুৱা কোন শ্ৰেণীত পঢ়া 7ত ৰাম লক্ষ্মণ তো ৰাম বোলে ডাঙৰ লক্ষ্মণ সৰু সি বুজি পাইছে কোৱা কি ভাও পৰশুৰাম পৰশুৰাম হাতত কি থাকে পৰশুৰাম হাতত কি থাকে নামটো কোৱা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী শশাংকজিৎ শইকীয়া কোন শ্ৰেণীত পঢ়া দশম অসমত পঢ়ে পৰশুৰাম বা আশীৰ্বাদ কৰিব তো এফালে গৈ আছোঁ শিশু বিচাৰি এফালে আমাৰ ছোৱালী কেইজনী মানুহ আছে তোমাৰ ভাওতে কি ভাও কোৱা নমস্কাৰ মই শ্ৰী জয়শ্ৰী হাজৰিকা হাজৰিকা কি ভাও সীতা সীতা ৰামৰ মানে পত্নী ন চিনি পাইছা সীতাক টিভিত দেখিছা ভাওনাত দেখিছা তো বচন বজ্ৰাৱলী হয়নে না হিন্দী বজ্ৰাৱলী কষ্ট হৈছে ন পাইছেনে নাই পাইছোঁ কোন শ্ৰেণীত পঢ়িছা এইবাৰ মই 8লৈ পাছ কৰিছা না আকৌ এজনী ছোৱালী মই চিনি পাইছোঁ নামটো কি আছিলে পাহৰিছোঁ নহয় নমস্কাৰ মোৰ নাম শ্ৰী তিষ্টা প্ৰিয়া শইকীয়া কি প্ৰিয়া তৃষ্ণা প্ৰিয়া তিষ্টা প্ৰিয়া ধুনীয়া নাম কি ভাওটো কি কনকাৱতী হা কনকাৱতী কোন শ্ৰেণীতে পঢ়িছা এইবাৰ 6লৈ গৈছোঁ তো বজ্ৰাৱলী ভাষা হয়নে পাইছানে নাই মাতিবলৈ ঘৰত মাতি থাকিবা দেই আকৌ ইয়াতকৈ ডাঙৰ হ'লে আকৌ ডাঙৰ ভাওনা কৰিব লাগিব এজনী কি ভাও হা কি ভাও মই সখী তাই সখী সীতাৰ লগত সখী মানে নাচিব লাগে নামটো তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী জিচিকা শইকীয়া কোন শ্ৰেণীত পঢ়া মই 4 সুন্দৰ এই বচন আছেনে নাই সীতা বচন্ত মাতাচোন এটা বচন মাতা প্ৰথম বচনটো মাতা হে প্ৰাণ সখী দুহু কি দেখল কি শুনল সতুৰে কহ বাকীখিনি ভাওনাত আগবঢ়াম তো চাই থাকিব আমাৰ পেজটো ইউটিউব তোমাৰ কি ভাও কি ভাও সীতা লগৰীয়া নামটো আছে জানো আছে নমস্কাৰ মোৰ নাম শ্ৰী দৰ্শনা বৰুৱা কোন শ্ৰেণীত পঢ়া চতুৰ্থ চতুৰ্থ সেই সীতাৰ লগত
তাৰ বচন আছে নেকি নাই আচ্ছা নাই এতিয়া লগত ওলাইছে ন ভাওনাখনৰ নাম কি আছিলে পাহৰিলোঁ মই জয় হ'ব এইফালে ভাও কাৰ আছে আৰু এই চাহ খাই আছে দুষ্ট লোৱা নেকি কি নামটো কোৱা হা শ্ৰী ওম প্ৰকাশ দাস ওম মুকেশ ওম প্ৰকাশ দাস ওম প্ৰকাশ দাস আহ। কোন শ্ৰেণীত পঢ়া চতুৰ্থ তো কি ভাও আছে ঋষিমুনি শিৱনী বচন আছে নাই আছে এইটো ওম প্ৰকাশ আছে নাই হে আহ। ঋষিমুনি ভা কি কি প্ৰকাশ ওম প্ৰকাশ ওম প্ৰকাশ দাস দাস কি শ্ৰেণীত চতুৰ্থ এইবাৰ পাৰিব অসুৰ ওলাব কিবা এটা অসুৰ নামটো জানো অসুৰ নামটো এতিয়া কিবা এটা অসুৰ তাৰ অৰ্ডাৰ আছিল কিবা কি ভাও কোৱা নমস্কাৰ মোৰ নাম শ্ৰী গুণাংকৰ ৰাজবংশী কি ভাও আছে ঋষি ঋষিমুনি বচন জানা নাজানা জানো মুখস্থ হৈছে মাতা এটা বচন মই মাতি দিম তুমি ই মাতিব। মাতা একেটা তুমি শ্ৰেণীত ফাইভত ফাইভত পঢ়ে এতিয়া হা গুৰু বহক বহক হা গুৰু বহক বহক সেইটোৱে বচন আৰু আছে মাতা বচন ধুনীয়াকৈ মুখস্থ হোৱা নাই মানে সেইকেইটা হোৱা নাই মুখস্থ কৰিম মুখস্থ কৰিব হে উৎসাহ আছে এইটো এটা মন্ত্ৰী নেকি মোৰ সন্দেহ কি ভাও আছিলে মন্ত্ৰী বসন্ত মাতা নামটো ক'লে তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী বিস্মিত শইকীয়া কোন শ্ৰেণীত পঢ়া দ্বিতীয় দ্বিতীয়ত এতিয়া তৃতীয়লৈ যাম মন্ত্ৰী বসন্ত জানানে অকণমান হৈ যাম অকণমান হৈছে অকণমান মাতাচোন হে মহাৰাজ হা তুহু নিশ্চিন্ত ৰাহ হা আমি হামু হামু না হামু আমি অঁ হামু আমিতো অসমীয়া বৰদালত কি বুলি কয় হামু দেই হামু এখনে গঞা হা সৰ্বৰজা পাহৰিছা কৈ দিব শুদ্ধই তো কাইলৈ মুখস্থ কৰিবা দেই তোমাৰ নাম কি লোৱা এইটো আহে সভাসদ লোক অঁ এই সময় অঁ এক অঁ জনক ৰজা ৰজা অঁ প্ৰৱেশ কৰি অঁ এই অক্ত ই দুটা ভাগ কৰিছে এইফালে আমাৰ পৰিচালনা কৰি আছে তো চেষ্টা কৰিম ভাওনাৰ দিনাখন সম্পূৰ্ণ ভাওনাখন আগবঢ়াবলৈ চেষ্টা কৰিম আৰু এটা ভাওৰ দিয়াটোতো আমাৰ আকৌ নামত ভাও হৈছিল দেই এবাৰ বহুতবাৰ ভাও হৈছে এই নামটো কেতিয়া পাৰ হৈ গ'লো মই নমস্কাৰ মোৰ নাম শ্ৰী কৌস্তভ নেওগ কি ভাও আছে জনক ৰজা নাচনটা মাতিবানে এই নামাতো মুখস্থ হৈছেনে নাই অলপ অলপ হৈছে আকৌ মাতা লাষ্ট মাতা হে ঋষি ৰাজ তোহাৰী আগমনে আজো আমাৰ মিথিলাপুৰ পবিত্ৰ ভেল বঢ়িয়া তো আশীৰ্বাদ কৰিব যাতে ভাও ভাল হয় তো পাৰিলে আগবঢ়াম ভাওনাখন আশীৰ্বাদ কৰিব ল'ৰা ছোৱালীকেইটা ওলাই আহিছে ভাওনা কৰিবলৈ ভাল লগা সময় ৰখিব নোৱাৰিলোঁ অসমীয়া সাংস্কৃতিক মঞ্চখনৰ লগত জড়িত কম পৰিমাণে হ'লেও বেছি অৰিহণা নাই তো ৰখিব নোৱাৰোঁ তো আহি অকণমান সময় আগবঢ়ালেতো ভাল লগা সময় পাৰিলে ভিডিঅ'টো এটা লাইক কৰি দিব হুলস্থুল কৰি নাথাকিবা উঠিছে নাই তাৰকা পৰম বিজয় নাটকৰ